ঐ ৰচোন, মই এটা কথা বুজা নাই। তই মোক টকা ধাৰ মাৰিবি? নহ'লে কি ইমান সময় চাইনিজ ভাষাত বুজাই আছিল নেকি? হয় অ', মই নিজ কাণেৰে দেখিছোঁ আৰু নিজ চকুৱে শুনি আহিছোঁ। তই মোক 1000 টকা ধাৰ মাৰিব পাৰিবি জানো? তই এনে মোক কি বুলি ভাবিছ কচোন? ৰবীন্দ্ৰ পাৰিব পাৰিব। তই কি ইয়াক ভিকহু বুলি ভাবিছ নিয়ে? তাৰ সন্মান নাথাকিব পাৰে, কিন্তু ইজ্জত বৰ বেয়াকে আছে অ'। অঁ আছে। ই দৰকাৰ হ'লে নিজৰ মাটি বাৰী বিকি দিব, ই নিজক বেছি দিব ধাৰ মাৰিবৰ কাৰণে। অঁ বেছি দিম। ই দৰকাৰ হ'লে কুকুৰ হৈ থাকিব, তোঘৰত চাকৰ হৈ খাটিবহি। অঁ এই কি কথা কৈছ এইবোৰ? ঐ এইবিলাক কথা বাদ দে, মোৰ টকা 1000 দে। চা ভাই, মই জাপানত পাক্কা মানুহ। তোৰ পইচা খাই মই কেতিয়াও নপলাওঁ। মোৰ আত্মসন্মান আছে বাবা। খালি এটাই কথা, মই তোক পইচাটো ইনষ্টলমেণ্টত দিম, মাহেকীয়াকৈ, হ'বনে? হ'ব, দিলেই হ'ল, মুঠতে দে আৰু। আজি এই 5 টকা ল আৰু বাকী 5 টকা অহা মাহত দিম। এনেকে গোটেই ধাৰটো মাৰি দিম দেই, ৰহ। ঐ ঐ ঐ, তোক মই চাই ল'ম, চাই থাকিবি। চালি 1 ঘণ্টা ধৰি চায়ে আছিলি আৰু কি পালি? 5 টকা। এইটো 5 টকীয়াটো